দলগাঁওবাসীক জৈৱিক পদ্ধতিত কৃষিকাৰ্য কৰিবলৈ আহ্বান বিধায়ক মজিবুৰ ৰহমানৰ। আজি দৰং জিলাৰ দলগাঁৱৰ মণ্ডলপাৰা গাঁৱত এক কৃষক সজাগতা সভাত জিলা উপায়ুক্তৰ উপস্থিতিত অত্যাধুনিক কৃষি পদ্ধতিৰ সম্প্ৰসাৰণৰ বাবে আহ্বান জনোৱাৰ সমান্তৰালভাৱে দলগাঁওবাসীক জৈৱিক সাৰ ব্যৱহাৰৰ আহ্বান দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ। কম্বাইন হাৰ্ভেষ্টিং মেচিন আনুষ্ঠানিকভাৱে প্ৰদান সেউজমুখী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীক। এই কোম্পানীয়ে ভিন্ন সময়ত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰি আহিছে। ভিন্ন সময়ত কৃষকৰ উন্নয়নৰ হকে ভিন্ন কৃষি সামগ্ৰী বিতৰণ কৰি আহিছে বুলি জনায় জিলা উপায়ুক্তগৰাকীয়ে। এখনি সজাগতা সভা অনুষ্ঠিত কৰি কৃষকসকলক কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে অৰ্গেনিকভাৱে খেতি কৰিবলৈ আহ্বান জনায় জিলা উপায়ুক্তগৰাকীয়ে। সভাখনত কেইবাগৰাকীও কৃষি বিষয়াৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, প্ৰাইম নিউজ। ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ মাজত আজি দলগাঁও সমষ্টিৰ এখন সেউজমুখী ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী আছে। তাতে আপোনাৰ কম্বাইন হাৰ্ভেষ্টিং এখন মেচিন দিয়া হ'ল। ডেপুটি কমিশ্যনাৰ চাহাব লগত আছে আৰু যথেষ্ট ভাল লাগিছে। আৰু বিশেষকৈ এটা কথাৰ ওপৰত আমি গুৰুত্ব দিছোঁ যে দলগাঁৱৰ এটা বদনাম আছে যে আপোনাৰ বেছিকৈ পেষ্টিচাইডছ ইউজ কৰে, সাৰ ইউজ কৰে চব্জি প্ৰডাকশ্যনৰ ক্ষেত্ৰত। এই ক্ষেত্ৰত যাতে আমাৰ দলগাঁৱৰ বা দৰংবাসীৰ যাতে খেতিয়কসকলে কেনেকৈ আপোনাক অৰ্গেনিক প্ৰডাকশ্যন কৰিব পাৰে ইয়াৰ ওপৰত গুৰুত্ব দি আমি এটা সজাগতা সভাও নিচিনাকৈ আজি পাতিছিলোঁ। যথেষ্ট আলোচনা হ'ল আৰু খেতিয়কসকলো যথেষ্ট আগ্ৰহী যে অৰ্গেনিক ফাৰ্মিং কৰাৰ ক্ষেত্ৰত, যিহেতুকে এই আপোনাৰ পেষ্টিচাইডছ হোৱাৰ কাৰণে এইটো হিউমেন বডিৰ কাৰণে ক্ষতি হৈ আছে। আৰু অলৰেডি গোটেই বিশ্বই বৰ্তমান অৰ্গেনিক ফাৰ্মিঙত গুচি গৈছে। গতিকে আমি আৰু দলগাঁও পিছুৱাই নাথাকোঁ। আমাৰ দলগাঁৱৰ খেতিয়কসকল মই এটাই আহ্বান কৰিম, আপোনালোক অৰ্গেনিক ফাৰ্মিং ষ্টাৰ্ট কৰি দিয়ক। থেংক ইউ।